হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালেই। আজি হৈছে ডিচেম্বৰ মাহৰ লাষ্ট দেওবাৰ, তো সেইটো কাৰণে আমি নৌবহঁতৰ লগত মই মিলি পিনে পিকনিক খাব গ'লোঁ। আৰু পিকনিক খাবৰ কাৰণে ক'তনো গৈছোঁ, তো তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু নৌবহঁতি কিবা বস্তু আনিব গৈছে, তো সেইটো কাৰণে মই এয়া বেটেৰীতে গৈছোঁ। যিহেতু আমি বেটেৰীত সেইখনতে মই বহি আছোঁ, আৰু সেয়া আমাৰ শুনো কাজল বহি আছে। তো এতিয়া আৰু আমাৰ এয়া যোন যাব তো চবকে লৈ লৈছোঁ, আৰু এতিয়া আমি গৈ আছোঁ আৰু পাই গ'লোহি আমি। এতিয়া ৰ'ব দেখাই আছোঁ চবকে। পাই গ'লোহি আমি, এতিয়া গৈ আছোঁ। গোটেই বহুত বেছি ধূলি আছে ইয়াত। এইবোৰ মানুহে পিকনিক খাই আছে ইয়াতে। এনেদৰে গৈ আছোঁ আৰু লোহাৰ দলং পাই গ'লোহি, চেল্ফি দলং। আমি খানা খাবৰ কাৰণে জেগা বিচাৰিবলৈ গৈ আছোঁ। খাই আছে মানুহবোৰে, দেখিছেনে? ঐ পোৱালি, সেয়া নৌবহঁতি খৰি আনিবলৈ গৈছে। ইয়া দেখিছেনে? এইফালে আমাৰ কাজলী বহি আছে অকলে অকলে। মানুহ আহিছে আজি, যিহেতু দেওবাৰ, লাষ্ট দেওবাৰ ডিচেম্বৰত, তো সেইটো কাৰণে চবে পিকনিক খাবলৈ আহিছে। মানুহবোৰ এইবোৰ ঢেৰ মানুহ আহিছে। চাই থাকক আৰু মোৰ ভিডিঅ'টো। আমাৰ খাবলৈ ৰেডি হৈ গ'ল দেই, ব্ৰেড আৰু মাংস। এইবিলাক আকৌ এতিয়া আমি খাই লওঁ। মোবাইলত দিয়া শুনো। খাই বৈ হৈ গ'ল আমাৰ। এতিয়া আমি এয়া এনেই ৰখি আছোঁ আৰু
সেয়া ফটো মাৰি আছে বাইদেৱে চশমা তচমা লগাই ক'বই নাই এইফালে এয়া মোবাইল চোৱা বিজি সেয়াই আৰু আজি লাষ্ট দেওবাৰ বুলি আহিলোঁ পিকনিক এটা খালোঁ পিকনিক মানে আমি ভাত খোৱা নাছিলোঁ আচলতে ব্ৰেড আৰু মাংস খাইছিলোঁ তো এনেকৈ আমি খালোঁ আৰু দেওবাৰ বুলি অকণমান আজি যিহেতু লাষ্ট ডে তো সেয়া এনেকৈ আমি ফূৰ্তি কৰিলোঁ ঢেৰ মানুহ আহিছিলে যিহেতু এইবোৰ নাচি আছিলে গান বজাই এতিয়া সিহঁতৰ চাগে খাব হৈ গ'ল সেইটো কাৰণে গানটো বন্ধ কৰি দিলে আৰু সেইফালে ঢেৰ মানুহ আছে এয়াই আছিলে দলংখন ওপৰতো দেখুৱামগৈ বাৰু আপোনালোকক এতিয়া আমি দলংখনৰ ওপৰলৈ যাবলৈ লৈছোঁ খানা চানা খাই হৈ গ'ল ইয়াতে ফটো চটো মাৰিলোঁ নদীখনত আৰু এতিয়া আমি গৈ আছোঁ দলংখনত মানে চাবৰ কাৰণে দলংখনৰ ওচৰলৈ গৈ আছোঁ মানে ওপৰলৈ চাই থাকক এইফালে গোটেইখন এতিয়া আমি গৈ আছোঁ লাইশাক উটি গৈছে গৈ আছোঁ আৰু আমি এতিয়া সেইবোৰ আমি চেলফি ললাম এইখনে হৈছে দলংখন শুনো আহিলা এইখন আমাৰ চেলফি দলং এইবোৰ খানা খাই আছে মানুহবোৰে সেইবোৰ আমাৰ সেয়া দেখিছেনে ওলাই আছে যে সেইবোৰ আমাৰ দাদাহঁতে খানা খাই আছে আৰু এইফালে ৰিলছ বনোৱাত লাগি আছে এইফালে ফটো ভিডিঅ' সেইজনী আমাৰ শুনো গৈ আছে এনেদৰে আমি আজি দিনটো কটালোঁ বহুত বেছি ভাল লাগিলে দেই এইখনে আছিলে চেলফি দলং ফটো চটো মাৰি ল'লোঁ আমি এডোখৰতে গোটেইকেইজনীয়ে মাৰি এতিয়া ঘৰলৈ যিহেতু যাব লাগিব ঘৰলৈ বুলি এতিয়া আমি গৈ আছোঁ আমাৰ গাড়ী আহি আছে বেটেৰীত আহিছিলোঁ আমি বেটেৰীতে যাম এতিয়া বেটেৰীখন আহি আছে বেটেৰী ৰিক্সা মানে তো চাই থাকক আৰু ঘৰ পামেগৈ আৰু বেছি দেৰি নাই আমাৰ ঘৰৰ পৰা যিহেতু এখন দলং বেছি দূৰ নহয় এখন ভেলগুৰিতে আছে চবেই চিনি পায়ে আমি লোহাৰ দলং বুলিও কওঁ চেলফি দলং বুলিও কওঁ তো এতিয়া আৰু ঘৰ পামগৈ আৰু চাই থাকক সেইবোৰ খানা খাই আছে দেখিছেনে আজি যিহেতু লাষ্ট দিন যে দেওবাৰ তো চবেই আহিছে খানা খাবলৈ আৰু এইফালে গোটেই বাগান দেখিছেনে এইবোৰ বাগান আৰু এতিয়া আমি এনেদৰে গৈ আছোঁ আৰু সেইখন আছিলে চেলফি দলং বাই বাই এতিয়া আমি ঘৰ গৈ আছোঁ सारा घूमेरी तेरा घाघरा এয়া পাতি চাতি লৈ গোটেইখন আমাৰ নবৌ গৈ আছে আৰু এইফালে শুনো আৰু সেইকেইটা পোৱালি দুটা আহিছিলে আমি এইকেইটাই মানুহ আছিলোঁ বেছি মানুহ নাই হ'লে তো এনেদৰে আমি পিকনিকটো খালোঁ আৰু পিকনিক মানে কি আমি ব্ৰেড লৈ আহিছিলোঁ দেখুৱাইছিলে যিহেতু আপোনালোকক তো সেয়াই আমি এনেকৈয়ে খালোঁ আৰু আমাইছে কাৰণে চুৱেটাৰটো পিন্ধি ল'লোঁ আৰু এতিয়া আমাৰ বেটেৰী আহি গ'ল এতিয়া বহি লওঁগৈ এইফালে এয়া আহিছে মানুহ আমি ইয়াতে বহি লওঁ আমাৰ শুনো আগত বেটেৰী তিনিজনী আৰু দুজনী আহিবলৈ আছে বহিবলৈ ঘৰলৈ গৈ আছোঁ দেই বেটেৰীটো ঠিক ঘৰলৈ গৈ আছোঁ আহিও কাটাংকা লাগিছে এডাল এয়া গোটেইকেইজনী গৈ আছোঁ আমি এতিয়া গোটেইখিনি ঘৰলৈ গৈ আছোঁ এখন বেটেৰীতে জুই গ'লোঁ আমি
আমি ঘৰ পামেগৈ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰলৈ। বাটতে উঠাইছিলোঁ, এতিয়া বাটতে নমালোঁ। নামক বেগেত নামক নামক। এয়া গ'ল মাকে পিতেকে বস্তু দেখাবলৈ। সেয়া গ'ল দেই, সেয়া পিতেক। বাই 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 দেই। আছোঁ কহিনত গোটেইগাল মেৰাপানী, এয়া গোটেইখিনি মেৰাপানী বস্তি। চেলফিটো ল'ব পৰা এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। লাষ্ট দেওবাৰ বুলি এটা খালোগৈ আৰু এইটোৱে লাষ্ট আৰু 24 চনৰ লাষ্ট পিকনিক। হেপী নিউ ইয়াৰ আদৰি আহিলোঁ আমি হেপী নিউ ইয়াৰ আদৰি আগতীয়াকৈ আপোনালোকক হেপী নিউ ইয়াৰ নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। 25 চনৰ শুভেচ্ছা জনালোঁ দেই। বাই 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 বাই। ঘৰ আহি পাই গ'লোহি দেই। চুৱেটাৰটো পিন্ধি ল'লোঁ, বহুত ঠাণ্ডা লাগিলে আহোঁতে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে তেতিয়াহ'লে সামৰি দিছোঁ। আকৌ লগ পাম তেতিয়া নতুন এটা ব্লগৰ সৈতে। বাই বাই।